Pe 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 কাৰোবাক বেছি জবৰদস্তি ঠেলি ঠেলি ওপৰলৈ উঠোৱাৰ চেষ্টা কৰিলে ঢাল ভাঙি আকৌ তললৈ পৰাৰ সম্ভাৱনাই বেছি থাকে নে কি কয় এই যে পেপে গাল কৰিশ্মা নাথ এইজনী বহুত ওপৰলৈ উঠা যেন লাগিছিল বহুত জনপ্ৰিয়তা অৰ্জন কৰিছিল কিন্তু এতিয়া আকৌ তাইক লৈ বহুত বিতৰ্ক আৰম্ভ হ'ল বহুতে ক'ব বিচাৰিছে এতিয়া তলত পৰিব সৰিব নামিব বেছি ওপৰত উঠিছে অহংকাৰী আমুক তামুক বহুত কিবা কিবি সেইখিনিলৈ নাযাওঁ নকওঁ এতিয়া কথা হৈছে অসমীয়া গামোচাখন অসমীয়া জাতিৰ স্বাভিমান সবে স্বীকাৰ কৰে সবে সন্মান কৰে সবে ভাল পায় কিন্তু এই গামোচাখনকে লৈ ভাৰ ভাৰ বিতৰ্কৰ সৃষ্টি হয় মানে এই গামোচাখনক বিভিন্ন সময়ত বিভিন্ন ধৰণে অপমান কৰা দেখা যায় বহুতে আমি নিউজত চাওঁ দেখা পাওঁ কিন্তু কথা হ'ল এনেকুৱা অসমীয়া জাতিৰ স্বাভিমান বস্তুটো ভাৰ ভাৰ কিয় অপমান হয় কিয় হ'বলগীয়া হৈছে অপমান মোৰ মতে এই গামোচাখনক ব্যৱহাৰৰ ক্ষেত্ৰত কিবা নিয়ম নীতি কৰিব পৰা যায় নেকি যে আমুকত ব্যৱহাৰ কৰিব আমুকত ব্যৱহাৰ কৰিব পৰা নাযাব নহ'লে যাৰ যেনেকৈ ইচ্ছা যি মন যায় তেনেকৈ মানে ব্যৱহাৰ কৰি আহিছে গামোচাখনক আৰু মাজে সময়ে মানে ইয়াক অপমানো কৰা হৈছে যাৰ কাৰণে এটা মানে এই বিতৰ্ক যেতিয়া লাগি যায় তেতিয়া ট্ৰেণ্ডত চলি যায় এই গামোচা বিতৰ্কখন মানে এটা ট্ৰেণ্ড হৈ যায় ট্ৰেণ্ডত চলি থাকে কিছুদিনৰ সময়ত এটা হুলস্থুলৰ পৰিৱেশ হয় তাৰপিছত আকৌ লাহে লাহে নাইকিয়া হৈ যায় তো ভাই এনেকৈতো আমাৰ যিটো গামোচাৰ স্বাভিমান সেইটোতো আমি ৰক্ষা কৰিব পৰা নাই নে কি কয় আৰু সবেই যদি বিচাৰে যে গামোচাখনক অপমান হ'ব নালাগে তো মই ভাবোঁ এই গামোচাখনৰ প্ৰতি কিছুমান নিয়ম কিছুমান কানুন কৰিব লাগে যাতে মানে সবেই ব্যৱহাৰ কৰোঁতে যাতে অলপমান সাৱধান হৈ পেলাই ব্যৱহাৰ কৰে যাতে বেয়া কামত ব্যৱহাৰ নকৰে তো বেষ্ট লাগিলে হয় আৰু এইটো বিতৰ্ক হয়তো নহ'লে হয় কিন্তু সবৰে অধিকাৰ আছে ব্যৱহাৰ কৰাৰ কিন্তু কোনে কেনেকৈ ব্যৱহাৰ কৰিছে নেদেখিলেতো নাই কিন্তু দেখাৰ পিছতহে বিতৰ্ক হয় তো গাইজ আপোনালোকে কি বিচাৰে আপোনালোকৰ মনোভাৱ কি এই গামোচাখনৰ প্ৰতি যদি কিবা আইন কানুন বনোৱা হয় ভাল হ'ব নে বেয়া হ'ব মই মাত্ৰ মোৰ মতামতটো প্ৰকাশ কৰিলোঁ বাকীখিনি আপোনালোকেও বুজি পাব বা আপোনালোকৰ মন্তব্য কি হয় ক'ব পাৰে জনাব পাৰে মই মানে এই বিতৰ্কৰ কাৰণেহে বস্তুটো ক'বলগীয়া হৈছে আৰু কৈছোঁ চাই আছোঁ দুদিন ধৰি বহুত বিতৰ্ক হৈ আছে কৰিশ্মা নাথক লৈ পেলাই আৰু এই গামোচাখনক লৈ পেলাই তো গাইজ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো মাজে সময়ে মই কিবা এটা বিষয় মনত পৰিলে লৈ আহোঁ যদি আপোনালোকৰ ভাল লাগে আৰু তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনাৰ সৈতে ময়ো মত বিনিময় কৰিব পাৰোঁ আৰু আপোনালোকে আপোনাৰ মত বিনিময় যাতে কমেণ্টৰ যোগেদি আমাৰ সৈতে কৰিব পাৰে সেয়াই আৰু